হেল্ল' নমস্কাৰ সকলোকে আৰু পাপা যিহেতু আমাক থ'ব আহিছিলে চ' পাপাক অলপমান ফুৰাবলৈ লৈ আনিলোঁ আৰু আমি এতিয়া আহিছোঁ তিতাবৰৰ ঠেঙাল মিউজিয়ামলৈ আৰু ঠেঙাল মিউজিয়ামলৈ মই আজিলৈকে আহি পোৱা নাই আজি মোৰ ফাৰ্ষ্ট টাইম চ' বলক চাই আহোঁ ঠেঙাল মিউজিয়াম আৰু সেয়া ঠেঙাল মিউজিয়ামৰ গেট এয়া হৈ গ'ল আহিয়ে যিটো এনেকুৱা দুটা গেট আছে একচুৱেলি এইটো এটা ফাৰ্ষ্ট গ্ৰেড আৰু এইফালে এটা আৰু এটা গেট আছে এইফালে ছেকেণ্ড গেট হা কি পালা আৰু এইফালে আহিয়ে অঁ এইটো ভাল লাগিছে ন বাবা हाँ ये है ना गमला हाँ এইটো আহিয়ে সেয়া ভিতৰ ভিতৰ দৃশ্য ৱাও আৰু সেয়া আমাৰ সন্মুখত আছে ঠেঙাল মিউজিয়াম ৰীত আমাৰ পাৰ্টি হাই हाय हमारे पास ये रहा ये फादर सबको साथ में ये देखो ये है चलो আৰু সেয়া ঠেঙাল মিউজিয়ামৰ ভিতৰত সোমাই প্ৰথম যিটো আকৰ্ষণীয় দৃশ্য পৰিল সেয়া মোৰ সন্মুখতে আছে পলহ আৰু চেপাৰেও যে এনেকৈ ডেক'ৰেশ্যন কৰিব পাৰে মই কিন্তু কেতিয়াও ভবা নাছিলোঁ আৰু এয়া চাওকচোন কেনেকুৱা সুন্দৰ লাগিছে তাৰ পাছতে একেবাৰে হল ঘৰটোৰ মাজমজিয়াত দেখিবলৈ পালোঁ আমাৰ অসমৰ কলা আৰু সংস্কৃতিৰ প্ৰতি এক প্ৰকাৰৰ জীৱ জন্তু কেন্দ্ৰিক খেল ম'হ যুঁজৰ প্ৰতিমূৰ্তি আৰু তাকো সজোৱা হৈছে একেবাৰে বাঁহ আৰু বেতেৰে আৰু সেয়া চাওকচোন মই চাৰিওফালৰ পৰা অকণমান ঘূৰি দেখুৱাই দিছোঁ আৰু ইয়াতে স্পষ্টকৈ লিখা আছে যে অনুগ্ৰহ কৰি স্পৰ্শ নকৰিব আৰু সেইফালে মুখা তাৰকা আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া সেই গোটেই বেৰটো চাব সেই গোটেই বেৰটো মন কৰিছেনে সেই বেৰখিনি এই গোটেই বেৰখিনি একচুৱেলি দেখিছেনে এয়া ঢাৰিৰে মানে ডেক'ৰেশ্যন কৰি থৈছে গোটেই বেৰখিনি চাওক মই দূৰৰ পৰা দেখুৱাই দিছোঁ গোটেই বেৰ ঢাৰিৰে হয় ঢাৰিৰে হেৰি কৰা সত্ৰীয়া সংস্কৃতিৰ এটা ঝলক আৰু সেই প্ৰতিমূৰ্তি দুটিও মই অকণমান ক্ল'জ কৰি দেখুৱাই দিছোঁ কিয়নো প্ৰতিমূৰ্তি দুটি দেখিলে আপুনি থমকি নৰৈ নোৱাৰে কিয়নো ইমানেই নিখুঁত আৰু সুন্দৰকৈ বনাইছে আপুনি এবাৰ নিজে চাওকচোন ওচৰৰ পৰা আৰু সেয়াও বনোৱা হৈছে সম্পূৰ্ণ বাঁহ আৰু বেতেৰে আৰু এইফালে ভিতৰত এখন লুকাই থকা গাঁও আছে আৰু যাৰ কাৰণে এনেকৈ পাৰ্মিশ্যন ল'ব লাগে আৰু মই একজেক্টলি গম পোৱা নাছিলোঁ ক'ৰ পৰা পাৰ্মিশ্যন ল'ব লাগে চ' আজি ভিডিঅ' কৰা নহ'ব আৰু ইয়াতে আহি আৰু এটা ভাল লগা দৃশ্য দেখিলোঁ এয়া হৈছে সেয়া দেখিছেনে মোৰ সন্মুখত এয়া হৈছে ঊলেৰে মেৰিয়াই ডেক'ৰেশ্যন কৰা এটি গছৰ ডাল কি ধুনীয়া লাগিছে নহয় জানো মিউজিয়ামৰ ভিতৰলৈ আহিয়েই যদিও মই সেয়া পল আৰু চেপাৰ যিটো ডিজাইন সেয়া মই আপোনালোকক দেখুৱাইছিলোঁ যদিও আকৌ এবাৰ যেতিয়া ওপৰ ফ্ল'ৰলৈ আহিলোঁ মই ইয়াতে আৰু একেবাৰে কাষতেই পাই আপোনালোকক আকৌ এবাৰ দেখাবলৈ মানে লোভ সামৰিব নোৱাৰিলোঁ এয়া আৰু এয়া চাওকচোন মই একেবাৰে কাষতেই ৰৈ আছোঁ ইয়াৰ আৰু এইফালে আপুনি এয়া চাওকচোন সেয়া হৈছে ঢাৰি আমি যে বহিবলৈ ইউজ কৰোঁ এই ভকত আহিলে য'ত আমি বহোৱাওঁ ন এই ঢাৰিটোকে ইমান ধুনীয়াকৈ ডিজাইন দি ইয়াতে ৱালত হেং কৰি দিছে আৰু এয়া এটা বহুত ধুনীয়া এটা ডেক'ৰেশ্যন হৈ গৈছে আৰু লগতে সেয়া মোৰ সন্মুখত চাওঁ সেয়া যে ডেক'ৰেশ্যন দেখিছে সেয়া হৈছে ডলা খৰাহীৰে কৰা আৰু চাওকচোন এয়া একেবাৰে নেচাৰেলি এনেই চিম্পলকৈ ইমান ধুনীয়া লাগিছে নহয় জানো এতিয়া আমি বেক চাইডে গৈ আছোঁ বেক চাইডে আছে হণ্টেড হাউচ আৰু গেম আছে কি আছে মই ভিডিঅ'তহে চাই থকা আৰু ঢেৰ আছে আৰু বেক চাইডে এটা হেৰি আছে গাৰ্ডেন মই চাই লওঁ
ইমান ধুনীয়া লাগিছে গ্ৰাছকেইটা নহয় ইয়াতে আহি যোৰহাটৰ পৰা প্ৰায় 16 কিলোমিটাৰমান হ'ব নেকি লগভগ তাৰপিছত যদি আপোনালোকে আহিব বিচাৰে এনি টাইম খোলা থাকে এনি টাইম 8টা বজালৈকে গধূলি ইভিনিং 8 o'clockলৈকে খোলা থাকে আহিব পাৰে আৰু ইয়াতে গাৰ্ডেনটো চাওক বহুত বেছি ডাঙৰ নহয় কিন্তু বহুত ধুনীয়া গাড়ী এইটো নাজানো যতন নকৰিবা আৰু তো লংপেণ্টটো টিকা দেখাব এতিয়া বল আমি পাপা আমি গোটেইকেইটা এই বান্দৰটো চা তোমালোকৰ ওপৰত বহি আছে ওপৰটো দেখো বান্দৰ হয় তোমাৰ देखो देखो पीछू देखो बंदर बैठा है पीछे देखो ये है हस्बैंड एंड वाइफ सिस्टर इन लॉ बॉयफ्रेंड एंड गर्लफ्रेंड यस और ये है उनका बेटा जी बंदर बच्चे बंदर का बेटा सब बसाইছো চা মংকি বহুত আছে ইয়াতে না মই লাপ মাৰি দিম নহয় ইমান बापूजी हरर যাব নে হ্যাঁ চলো 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 ভয় লাগিছে নাইবা বেটা প্লিজ ভয় লাগিব নালাগে ভয় লাগিছে আমি যে হৰৰ কিমান ভয় খাব পাৰে যাও পাপাক মই ধৰি লওঁ ৰব লাইট চাইট নাই না ভিতৰত ওকে ভয় নকৰিবি কালি এইটোতো জানোৱে ডুপ্লিকেট বুলি ন ভিতৰলৈ গৈছো দেই জিবা ভয় নকৰিবি একো নাই এইটো মাৰি আছে ঘড়ী মাৰি আছে বলা কোনফালে ভৰি লাগি যাব বিষাব আৰু ফাইনেলি হৰৰ হাউচৰ পৰা ওলাই আহিয়েই আমি সোমালোহি ঠেঙাল মিউজিয়ামৰ গাৰ্ডেনখনত আৰু যিহেতু সোমাই আহোঁতে মই ইয়াতে ভালকৈ চাব নাপালোঁ আৰু ইয়াৰ যিবিলাক কাটিং দেখিলোঁ সেয়া বহুত ভাল লাগিলে চ' মই বোলো আপোনালোককো এবাৰ দেখুৱাই দিওঁ ধুনীয়া ন কেনেকুৱা ধুনীয়া মজা উঠিব উঠিছে আগফালে কেমেৰা আছে কেমেৰা নুঠি ক'ত উঠিব নাযা যাওঁগে আৰু ঘৰলৈ টাটা বাই বাই চলো বাই বাই ঠেঙাল মিউজিয়ামৰ পৰা ওলাই আহিছোঁ কেনেকুৱা লাগিছে ভালে দে ভালে তাতে এটা হাইডেন যিখন গাঁও আছে হয় হয় এইখিনি ভিডিঅ' ল'ব নিদিলে যিহেতু তাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব তাৰ কাৰণে আকৌ এদিন আহিম নেক্সট টাইম তেতিয়ালৈকে বাই বাই পাপাজি কেনেকুৱা লাগিলে ভালেই লাগিলে আমি এতিয়া যাব ওলাইছোগে ভাল লাগিলে এতিয়া আৰু এটা জেগা কভাৰ কৰিম বলক ঠিক চলো